Hello friends, welcome to my YouTube channel. Lotus Mixer and GK Tech Wall. আপোনালোক সকলোলৈ আজি এটি সুখবৰ লৈ আহিছোঁ। খবৰটি হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত ইতিমধ্যে অনলাইন হৈ যোৱা B.ED অৰ্থাৎ বেচেলৰ অফ এডুকেশ্যন আৰু D.el.ed একেটা ডেট মানে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ এক্সামৰ এণ্ট্ৰেঞ্চৰ ডেট একেটা ডেট কৰা হৈছিল, কিন্তু এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এখন নতুন নটিচ আহিছে যে B.EDৰ 19 তাৰিখৰ এণ্ট্ৰেঞ্চ 22 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। বহুতৰ মনত ভাৱ হৈ আছিল যে মানে দুটা এণ্ট্ৰেঞ্চকে দিম, কিন্তু একেটা দিনত থকাৰ কাৰণে কোনোবা এটা অব্যাহতি দিয়াৰ কথা চিন্তা চৰ্চা আছে। ঠিক একে ঘটনা মোৰ ক্ষেত্ৰতে মই D.el.ed অনলাইন কৰি থৈছিলোঁ, B.EDও কৰি থৈছিলোঁ, কিন্তু একেটা ডেটত হোৱাৰ বাবে মোৰ 19ত আছিলে হেৰিটো, মানে 19 তাৰিখে আছিলে B.EDৰ এক্সামৰ ডেট 11টাৰ পৰা 12:30লৈ। ভাবিছিলোঁ D.el.edটোৰ পিছবেলা হৈ গ'লে দুটাকে দিব পাৰিম, কিন্তু এতিয়া নটিচখন অহাত অলপ মনটোৱে অৱসাদ পাইছে। যি হওক ফ্ৰেণ্ডছ, আপোনালোকে যদি দুটা এক্সামিনেশ্যনকে দিম বুলি ভাবি আছিলে তেন্তে এতিয়া আৰু চিন্তা নাই, দুটাকে দিব পাৰিব। এতিয়া প্ৰস্তুতি চলাই থাকা আৰু দুটাকে দি সুখ্যাতিয়ে অৱতীৰ্ণ হয় চিট পাব বুলি মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। এয়া আছিল সৰুকৰ ভিডিঅ'টি। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বন্ধু বান্ধৱীসকলৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে এনেকুৱা নিউ আপডেটবোৰ পাই থাকে। থেংক ইউ।